হেল্ল' গাইছ, এয়া পলকবাৰীৰ ৰাস মহোৎসৱলৈ আমি গৈ আছোঁ গোটেইকেইজনে ৰাস চাবৰ বাবে। এয়া প্ৰথম গেট, সেইটো প্ৰথমতে দ্বিতীয় গেট, আৰু এয়া দলংখন ধুনীয়াকৈ সজাই পৰাই ৰাখিছে লাইটেৰে। আকৌ এয়া ৰাস মহোৎসৱ আহি পালোঁ। এইটো গেটটো পলকবাৰীৰ ৰাস মহোৎসৱৰ জুবিনদাৰ সোঁৱৰণিত এইটো গেট ৰাখি থৈ দিয়া হৈছে। ইয়াৰ নামতো জুবিন গাৰ্গৰ সোঁৱৰণি। আকৌ ইয়াৰ ভিতৰৰ ফাললৈ ভিতৰেদি গ'লে ৰাস মহোৎসৱ পামগৈ। এইটো গেট যিহেতু, আহকচোন আমি ভিতৰলৈ যাওঁ। মানুহবিলাক আহি আছে, গৈ আছে। ভিতৰত সোমালোহি। এই ভিতৰখন ধুনীয়া লাগিছে, পেণ্ডেলটো ধুনীয়া হৈছে। চাওকচোন, মই দেখুৱাওঁ। এয়া পেণ্ডেল আৰু লাইটৰ ডেক'ৰেটখিনিও ধুনীয়া হৈছে, ভালেই লাগিছে। আৰু প্ৰায় ৰাতি 10:30, 10:30মান বাজিছে আমি গৈ পাওঁতে। এয়া ছোৱালী চাওকচোন, ভিতৰৰ ফাললৈ গৈ আছোঁ। আহি পালোহি। এয়া শেষ হ'ল, আমি আহি আছোঁ আৰু পেণ্ডেল শেষ হৈ গ'ল। এয়া প্ৰতিমূৰ্তিখিনি আমি এইবাৰ চাই লওঁ, আপোনালোককো লগতে দেখুৱাওঁ। সেইখিনি প্ৰতিমূৰ্তি আপোনালোকক মই এই ছাইডৰ পৰা দেখুৱাই গৈ আছোঁ। যোনে যোনে পলকবাৰী ৰাস মহোৎসৱলৈ আহিছে এইটো দেখিছে, আৰু যোনে অহা নাই আজিলৈকে বা ৰাস চাব, আহিবচোন। এইটো কিন্তু আজিৰ ভিডিঅ' নহয় দেই, 4 দিনমান আগৰ ভিডিঅ' হয়। আহিব আপোনালোকেও, ভাল লাগে, ভাল হৈছে। আৰু ৰাস প্ৰতিমূৰ্তিখিনিও ভালেই হৈছে। প্ৰায় আহিলোঁ, আহি পেলাই এয়া প্ৰতিমূৰ্তি শেষ হৈ গ'ল। ইয়াতে জুবিনদাৰ এনেকুৱাকৈ এখন ষ্টেজ প্ৰগ্ৰেম প্ৰতিমূৰ্তি ৰখা হৈছে। জুবিনদাৰ গীত গোৱা, এয়া দূৰৰ পৰা চালে জুবিনদাই গান গাই থকা যেনে পায়। চাওকচোন, বেয়াই লাগি যায় দেখি, একদম কি ক'ম আৰু, ভাষা নাই আৰু। বহুত দুখ লাগি যায়। ঠাইখিনি ওচৰত থাকিলে একদম হিয়া ভাঙি যায় আৰু। এনেকুৱাকৈ ৰাখি থৈ দিয়া হৈছে, দেখিছে চাওকচোন। ধুনীয়াকৈ দাদা থকা যেনে লাগে দূৰৰ পৰা গান গাই। ইয়াতে ওচৰতে এখন মঞ্চ ৰখা হৈছে, ষ্টেজ প্ৰগ্ৰাম হ'ব যিহেতুকে। তাৰে ফ্ৰণ্ট ছাইডত আকৌ এয়া লটাৰী খেল। চাওকচোন, ইমান ধুনীয়া ধুনীয়া গাড়ীবিলাক। মই দেখিয়ে ওচৰলৈ আহিছোঁ গাড়ীখনৰ। এয়া ষষ্ঠ পুৰস্কাৰ এইখন, মই দেখুৱাই দিম বাৰু। গাড়ী গোটেই দামী দামী গাড়ী আছে, ভাল লাগিছে দেই গাড়ীবিলাক। আৰু প্ৰথম পুৰস্কাৰৰ গাড়ীখন আপোনালোকক মই দেখুৱাই দি আছোঁ। এইখন চাওকচোন, প্ৰথম পুৰস্কাৰ। আমি কিন্তু প্ৰায় প্ৰতি বছৰে লটাৰী কটা হয়, কিন্তু আজিলৈকে একো বস্তুৱে পোৱা নাই। দাদাসকলে লটাৰী টিকট ইয়াতে বিক্ৰী কৰা হৈ আছে। আমিও মন নৰল আৰু আমিও লৈ ল'লোঁ গাড়ীকেইখন দেখি পেলাই। পাওঁ নাপাওঁ পিছৰ কথা আৰু, কাটি ল'লোঁ এটা। আমি প্ৰত্যেকবাৰে 4-5টামান কাটোঁ, কিন্তু নাপাওঁ। এইবাৰ কিন্তু এটাই কাটিছোঁ, কি হয় আৰু নাজানো আৰু। আমি মীনা বজাৰৰ দলঙেৰে উঠি গৈ আছোঁ মীনা বজাৰৰ ফাললৈ। দাদাক ইয়াতে ৰাখি থৈ দিয়া হৈছে। আকৌ পিকচাৰখন চাওক, পৰিৱেশ দলংখনৰ ওপৰৰ পৰা দেখুৱাই দিছোঁ। আৰু মানুহ কম আছিল, আমাৰ যিহেতুকে যোৱাৰ 4-5 দিনমান হ'ল। আমি ৰাতিও প্ৰায় 11 বাজিছে এইখিনি ঠাইত। ইয়াতে মিঠাই দোকানো দিয়া হৈছে। এয়া মীনা বজাৰৰ ভিতৰৰ ফালে নগ'লোঁ আৰু, বহুত ৰাতি হৈছে যিহেতুকে। আৰু অকণমান এনেই চাই আহিলোঁ আৰু। এয়া দলংখনৰ পৰা আমি এইবাৰ মীনা বজাৰ চাই উভতি আহিলোঁ। এয়া দলংখনেৰে গৈ আছোঁ আৰু। মানুহ নাই যিহেতুকে মই একদম চাওকচোন, মোৰ পিছাই যাই গৈ আছোঁ আৰু। এয়া মা লাহে লাহে আহি আছে। ছোৱালী আগত গৈ আছে, তাই দোকানলৈ যায়। এয়া দোকানখনত
সৰু সৰু প্ৰতিমূৰ্তি ৰখা হৈছে। তাইক হেনো প্ৰতিমূৰ্তি এটা লাগে, সেয়ে আমাক মাতি লৈ গৈছে তাই। এইটো সৰস্বতীৰ মূৰ্তিটো তাইক লাগে, কৈ আছে পাপাকক, লৈ ল'লোঁ। সৰস্বতীৰ মূৰ্তিটো কিমানবিলাক মানে সকলো ভগৱানৰে মূৰ্তি ইয়াতে আছে।